থাকোঁতে মই অকল ভাবিছিলোঁ মাৰোৱাৰী এটা জাতি নহয়, তেওঁলোকৰ মাজতো ভাগ ভাগ আছে। আৰু গতিকে সেই সময়ৰ ৰজা মহাৰাজাসকলৰ বিষয়ে জানি মই যে ইমান আনন্দিত হ'লোঁ নহয়, মোৰ আৰু জানিবৰ মন যায়। তেতিয়াৰ পৰা মই এইবোৰ মানে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ। এনেদৰে ভাষা সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰ হয়। মই বহু বছৰ অসমৰ বাহিৰত যে আছিলোঁ, তেতিয়াই মই এইখিনি কথা জানি অসমীয়া ভাষাত তাৰ পৰাই মই মেইলত লিখি পঠিয়াওঁ আৰু ইয়াত অসমত প্ৰকাশ হয়। আৰু অসমৰ সকলো বাতৰি কাকত, আলোচনী যিমান মানে আছে চবতে মানে প্ৰকাশ হয়, সকলোৱে আগ্ৰহ কৰে। পিছত মই তাক কিতাপ আকাৰে প্ৰকাশ কৰিলোঁ। আৰুনো মই কি ক'ম, সেই সময়তে মই বহুতখিনি লিখিলোঁ, গল্প, উপন্যাস, প্ৰবন্ধ, অনুবাদো কৰিলোঁ কেইবাখনো কিতাপ আৰু কবিতাৰ পুথি, কবিতা এখনেই লিখিছোঁ দেই। কবিতা মই বেছি লিখি থাকোঁ কিন্তু প্ৰকাশ কৰা নাই। আৰু আজি মই খুব আনন্দিত, কাৰণ মোক এই কলগেছিয়াৰ দ্বাদশ গ্ৰন্থমেলালৈ শ্ৰদ্ধাৰ আব্দুল খালেক ডাঙৰীয়াই মোক নিমন্ত্ৰণ কৰিলে। সেইটো কাৰণে মই আপোনালোকৰ মাজত যে উপস্থিত থাকিবলৈ পাইছোঁ, মই খুবেই আনন্দিত হৈছোঁ। আৰু মই দেখা নাছিলোঁ কলগেছিয়াখন। 2002 চনত যেতিয়া কলগেছিয়াৰ সাহিত্য সভা আৰম্ভ হৈছিলে, সেই সময়তে মই অসম এৰি গুচি গৈছিলোঁ। আৰু তাত গৈ যেতিয়া মই টিভিত দেখিছোঁ, মোৰ ইমান দুখ লাগিছিলে। মই নেদেখিলোঁ অসমৰ এই কাল। এতিয়া মোৰ ভাগ্যত আছে, কলগেছিয়াখন আজি মই দেখিলোঁ। আৰু আজি মই সেইকাৰণে এই সুযোগতে মই সমূহ কলগেছিয়াবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু সকলোলৈকে মোৰ মৰম আৰু শুভকামনাৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।